আমি মিয়াক কেনেকা প্ৰটেকশ্যন কৰিব লাগে আমি এতিয়া মিয়াক প্ৰত্যুত্তৰ দিবলৈ তৈয়াৰ আছো আমাৰ বীৰ লাচিতৰ তেজ আমাৰ গাত দৌৰি আছে সদায় সদায় দৌৰি থাকিব লাচিতৰ তেজ লাচিতে যেতিয়া মামাক কাটি দিছিল বৰ কুকুৰক আমিও কেতিয়াও হাৰ নামাৰিছিলো লাচিতৰ নিচিনা আমাৰ তেজ দৌৰি আছে এতিয়া নিশ্চিতভাৱে আপোনালোকে এওঁৰ কথা শুনিলে আৰু এই এজন কোন হয় কি হয় মই একো নাজানো মুঠতে দেখা পালোঁ তেখেতে এটা বক্তব্য ৰাখিছে যে বীৰ লাচিতৰ তেজ হেনো তেখেতৰ তেজে তেজে দৌৰি আছে এতিয়া আমাৰ কথাটো হ'ল এনেকুৱা কিছুমান থাৰ্ড ক্লাছ 420 মানুহৰ মুখত যেতিয়া বীৰ লাচিতৰ নাম শুনো নাইবা বীৰ লাচিতৰ নাম লৈ যেতিয়া ৰাজনীতি কৰাত কিছু এনেকুৱা মানুহবিলাক ব্যস্ত হৈ থাকে যেতিয়া বীৰ লাচিতৰ নাম লৈ পেলাই এক বোকা চিটোৱা ৰাজনীতি কুলসিত ৰাজনীতি নাইবা এক বিশেষ ধৰণেৰে অসমীয়া জাতিটোকে আকৌ নস্যাৎ কৰিবৰ কাৰণে অসমীয়া জাতিটোকে ধূলিসাৎ কৰিবৰ কাৰণে অসমীয়া বীৰ লাচিত বৰফুকনৰ নাম লৈ যেতিয়া কিছুমান ভেঙুচালি কৰে তেতিয়া কিন্তু আমাৰ আচলতে সহ্য নহয় আৰু গতিকে ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ এনেদৰে বীৰ লাচিতৰ নামক কেতিয়াও যাতে কুলসিত নকৰে এনেদৰে বীৰ লাচিতৰ নাম লৈ এজন অসমীয়া বীৰৰ নাম লৈ যাতে অসমীয়া জাতিটো কেতিয়াও ভেঙুচালি নকৰে অন্যথা কিন্তু এনেকৈ ধৰণে ভিডিঅ' বনাবৰ কাৰণে এনেকৈ ধৰণে নিউজত বাইট দিবৰ কাৰণে এই মুখখন নাথাকিব